গাইজ ফাইনেলি আমি ওলাই গৈছোগৈ আৰু আমাৰ মানে ঘৰলৈ ডিব্ৰুগড়লৈ যাওঁগৈ আৰু আজি আৰু চাই থাকক ভিডিঅ'টো শেষলৈ আৰু ফাইনেলি বিশ্বকৰ্মা পূজাৰ কাৰণে মোৰ বাইকখনত মানে পূজা একবাৰো নাই কৰা সেইটো কাৰণে পূজা কৰিমগৈ আৰু ঘৰত বিশ্বকৰ্মা পূজাৰ কাৰণে আপোনালোকেও ক'ৰবাত যদি দূৰত আছা যদি বিশ্বকৰ্মা পূজাৰ পৰা শুভেচ্ছা জনাইলোঁ আপোনালোকক আৰু ফাইনেলি আমি ৰয়িঙৰ পৰা এতিয়া ঘৰ গৈ আছোগৈ আৰু চাই থাকক ভিডিঅ'টো ফাইনেলি পামগৈ আৰু শদিয়া এছ ব্ৰিজ শদিয়ালৈ যাম দীঘল দলং চাম বুলি গান এটা আছিলে ফাইনেলি আৰু পামগৈ আৰু আমি ডাইৰেক্ট ৰয়িঙৰ পৰা এতিয়া মানে শদিয়া ব্ৰিজ পামগৈ আৰু বৰষুণ পূৰা ডামা আখা বৰষুণ দি আছে ইয়াত মানে কি কবি আৰু উপায় নাই আৰু হ'লেও ভিজি পিনে মানে পূৰা বৰবাদ আৰু সেইফালে চাওক এতিয়া আপোনালোকক ভিউ পইণ্ট দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো শদিয়া ব্ৰিজত কেনেকৈ টাৰ্ণিং আছে ইয়াতো এনেকুৱা বহুত ৰাস্তা টাৰ্ণিঙে পাবি আৰু চাওক বৰষুণ দি আছে কালিকে বিশ্বকৰ্মা পূজা আছে বুলি কাৰণে আমি ৰয়িঙৰ পৰা ডাইৰেক্ট ঘৰলৈ গৈ আছিলোঁ আৰু ঘৰলৈ কিমান লাগিব শদিয়া এতিয়া ব্ৰিজ পামগৈ শদিয়া ব্ৰিজৰ পৰা কিমান কিলোমিটাৰ আছে জানো ঘৰলৈ চাই ল'ব লাগিব আপোনালোকক জনাই দিম আৰু আগফালে চাওক মজা হৈ আছে কিমান মজা আছে আগফালে Stop that please. Stop. So guys, finally ফাইনেলি চুলি কাটিম আৰু দাদা দোকানত আহিলোঁ আৰু এতিয়া ফাইনেলি চুলি কাটি লওঁ দীঘল হৈ গৈছে